নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক প্ৰয়াসৰ এটি নতুন খণ্ডলৈ দৰ্শকবৃন্দ আজি প্ৰয়াসৰ কোঠালি আমাৰ উদুলি মুদুলি কাৰণ বিয়া নামৰ কথাৰে বিয়া নামাৰে আজি আমাৰ প্ৰয়াস শুনি হ'ব তাৰ বাবে মই আমন্ত্ৰণ কৰি আনিছিলো লোকসংগীতৰ সাধিকা মনিষা বৰঠাকুৰক যিগৰাকী ব্যক্তিয়ে যিগৰাকী নাৰীয়ে ৮০ দশকৰ পৰাই বিয়া নামক এক মাত্ৰা প্ৰদান কৰি আহিছে বিয়া নামৰ সংৰক্ষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে নৱপ্ৰজন্মৰ মাজত এই বিয়া নামসমূহ বিলাই দিয়াত প্ৰচাৰ কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে যিগৰাকী নাৰীয়ে ইতিমধ্যে লোকনন্দিনী বঁটা লোককৃষ্টি সাধনা বঁটা লোকশিল্পী বঁটা পাবলৈ সক্ষম হৈছে আজি সেইগৰাকী নাৰী আমাৰ প্ৰয়াসৰ অতিথি আশা কৰিছো আপোনালোকে আজিৰ এই খণ্ডটি শেষলৈকে চাব আৰু আমাক অলপ মৰম দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব স্বাগতম জনাইছো বৰ্মা মোৰ এই যাত্ৰা প্ৰয়াসলৈ বহু দিনৰ পৰা চেষ্টা কৰি আছিলো লোকসংগীতৰ লগত জড়িত এগৰাকী ব্যক্তিক আমাৰ অতিথি হিচাপে আমন্ত্ৰণ কৰিম আজি সেই সুযোগকণ মিলিলে বিশেষভাৱে ধন্যবাদ আপোনাক ইমান ব্যস্ততাৰ মাজতো যে আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে ময়ো দৰ্শকসকলক জনাবলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিম এই যে আজি আমি বিয়া নামৰ কথা পাতিম এই বিয়া নামৰ যে মাদকতা এই সোৱাদ কিন্তু মই এই বৰ্মাৰ পৰাই জ্ঞান লাভ কৰিছিলো গতিকে সেই হিচাপে কিন্তু আজি মোৰ এই খণ্ডটি অতি বিশেষ ধন্যবাদ দীক্ষা তুমি মোক তোমাৰ এই কোঠালিলৈ আজি নিমন্ত্ৰণ কৰি আনিলা বহু দিনৰ পৰা কৈ আছিলা আহিলো বহুত বহুত ধন্যবাদ বহুত মৰম তোমালে আশীৰ্বাদ কৰিব বৰ্মা যেহেতু আমি যিমান দূৰ জানো আপোনাক ৮০-৯০ দশকৰ পৰা আপুনি লোকসংগীতৰ লগত জড়িত হৈ আছে আৰু নৱপ্ৰজন্মক বিয়া নামৰ যি এক মাত্ৰা যি চৰ্চা বিয়া নামৰ যি সংৰক্ষণৰ ক্ষেত্ৰত আপুনি কিন্তু অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে গতিকে যেহেতু আমি বিয়া নামৰ কথাই পাতিম আজি অনুষ্ঠানটো তেতিয়াহ'লে বিয়া নাম এষাৰি আৰম্ভ কৰোঁ নেকি ঠিক আছে মংগল ধ্বনি উৰুলি প্ৰয়াসৰ কোঠালি উদুলি মুদুলি সঁচাকৈ আজি তেতিয়াহ'লে বিয়া নামাৰে আমাৰ প্ৰয়াসৰ কোঠালি উদুলি মুদুলি হ'ব বৰ্মা বিয়া নামসমূহ আমি জানো মৌখিক সাহিত্য প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মুখে মুখে বিয়া নামসমূহ প্ৰচাৰতা লাভ কৰি আহিছে গতিকে বিয়া নামৰ যদি ইতিহাসৰ কথা সোধো তেতিয়াহ'লে কি হ'ব বাৰু তুমি কৈছা বিয়া নামৰ যিটো ইতিহাসৰ কথা এই মৌখিক সাহিত্য এই পৰিবশ্য কলা মৌখিক সাহিত্য ইয়াৰ লিখিত হিচাপে সৃষ্টিটো পোৱা নাই কিন্তু আমি শুনি আহিছো মুখে মুখে হৰগৌৰী বিবাহৰ দিনৰ পৰা এই বিয়া নামৰ এই নামবিলাক সৃষ্টি হৈছে বুলি আৰু তেতিয়াৰ পৰাই ক্ৰমাগতভাৱে এই বিয়া নামবিলাক বিবাহ উৎসৱত চলি থকা দেখা যায় হয় এই বিয়া নামসমূহ যিহেতু বহুতো ৰীতি নীতি আছে পৰম্পৰা আছে পৰ্ব আছে বুলি ক'লে হয়তো ভুল নহ'ব নহয় মই যদি ভুল কোৱা নাই শব্দটো গতিকে বিয়া নামৰ পৰ্বসমূহৰ সম্পৰ্কে আপুনি খুব চমুকৈ জোৰোণৰ পৰা কইনা উলিয়াই দিয়ালৈকে অকমান জনাওকচোন আমাৰ দৰ্শকসকলক কইনাৰ বিয়া তুমি এতিয়া আমি কইনা ঘৰৰ কথা কৈছা জোৰোণখন আদৰি অনাৰ পৰা কইনাজনী উলিয়াই দিয়ালৈকে জোৰোণৰ পৰ্ব পানী তোলা পৰ্ব নোৱা ধুবা পৰ্ব পাতিত বহোৱা সজোৱা অধিবাস গাঠিয়ন মূৰত তেল দিয়া দয়ন দৰা আদৰা উমৰ গুৰি আখৈ দিয়া দৰা কইনা খুওৱা কইনাক উলিয়াই দিয়ালৈকে বিভিন্ন পৰ্ব আছে এই পৰ্ববিলাক আমাৰ এই বিয়া নামবিলাকত আমি ক্ৰম অনুসাৰে যাওঁ ধৰি লোৱা জোৰোণত তুমি ৰীতি নীতিৰ কথা কৈছা জোৰোণৰ ৰীতি নীতি বুলি ক'লে আমি কি কৰিবলৈ আমাক কি বস্তুৰ প্ৰয়োজন হ'ব বা জোৰোণখন আহি কলডল পালেহি হয়তো কইনা ঘৰৰ মানুহে দেখা নাই কিন্তু আমি নামতীসকলে আয়তীসকলে কি কৰে জোৰোণ আহিলে বুলি বাৰ্তা দিয়ে যেনেকে এনেকে পদূলিতে কলৰ পুলি তাতে আমৰ ডালি তাতে আমৰ ডালি জানকীকে বাৰ্তা দিয়া জোৰোণ আহিল বুলি ইয়াৰ পিছত কি কৰিব কইনাৰ মাকক উলিয়াই
কইনাৰ মাকে দৰাৰ মাকক সাৱটি নিব। সেই তাত যিটো নীতি নিয়ম সোমাই আছে, তাত আমাৰ কিছুমান বস্তু থাকে, শৰাই ঢকা, সঁফুৰা, ধুৰীয়া তামোল বিভিন্নখিনি লাগে, আৰু সেইখিনিকে লৈ দৰাৰ মাক আৰু কইনা মাকক আৰু দৰাৰ বৰযাত জোৰোণ দিবলৈ অহা সকলোকে আমি আদৰি আনিম। সেইখিনি আমাৰ নামৰ মাধ্যমেদি আমি প্ৰকাশ কৰিব পাৰো। ও পানে বতা তাতে শৰাই ঢকা, ধুৰীয়া তামোলে বিয়নী খাবতা, আদৰি বিয়নীক মৰলত বহুৱা। ইয়াৰ পিছত আকৌ আমি জুৰিব লাগিব ৰামচন্দ্ৰই কি কি পঠিয়াইছে জোৰোণখনত। সেই আমি ভাৰ বুলি কয়, তেতিয়া আমাৰ মৌখিক সাহিত্য বিয়া নামত ভাৰ বুলি লিখি থোৱা আছে। সেই ভাৰখন থোৱাৰ লগতে আমি কইনাক মাতি আনি সেন্দুৰ দিয়া যিটো নিয়ম, সেইখিনি অলংকাৰ পিন্ধা, ঠিক তেনেকে আমাৰ এই নামবিলাকৰ মাজেদি আমাৰ সেই নিয়মখিনি তাত প্ৰকাশ পাইছে। হয়, ৰাম ৰাম আগৰখন ভাৰতে, ৰাম ৰাম কি কি আনিছে, ৰাম ৰাম সমাজৰ মাজতে থোৱাহি। তাৰপিছত সেই নিয়মৰ মাধ্যমেদি আকৌ কইনাক মাতিব লাগিব। আহাৱাই দেও বহাহি, ৰামে দিয়া জোৰোণ খনি সেৱা কৰিলো আহি। তাৰপিছত কি কৰিব, তাত মানে চাউল, দৰা ঘৰৰ মানুহে পাতি পাৰিব, চাউল ছটিয়াব, মংগল ধ্বনি দিব, কিন্তু আমাৰ কইনাৰ শিৰত সেনি দিব। তুমি কইনা ঘৰৰ কথা কৈছা কাৰণে কইনা ঘৰৰ পৰা নামতে সেই সেন্দুৰ দিছে, নিয়মৰ মাজেদি সেন্দুৰ দিছে। সেন্দুৰ দিয়াৰ অলংকাৰ পিন্ধোৱা আমি নামৰ মাজেদি প্ৰকাশ কৰিব পাৰো। সেন্দুৰ লোৱা, সেন্দুৰ লোৱা, জনকৰ জীয়ৰী, আজিৰ পৰা হবা তুমি অযোধ্যাৰ বোৱাৰী। হলা নহয়, হবা, কাৰণ গোত্ৰ ছিঙা নাই নহয়, হবহে। তাৰপিছত আমি সাজ অলংকাৰ সেইখিনি আহিব। মাৰাৰ অলংকাৰ ধোৱা কাটি কৰি, ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে, ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ, ঐ ৰাম হাতে জোৰে কৰি লোৱাহে। তেনেকে আমাৰ জোৰোণৰ সেই দৰা ঘৰৰ পৰা সেইখিনি আমি নামখিনিৰ মাজেদি আমি প্ৰকাশ কৰিব পাৰো। ইয়াৰ মাজতো কেতিয়াবা অকমান মানে গাইছে, সেন্দুৰকণ কিয় ললা তুমি, সেইখিনি আমাৰ নামৰ মাজত প্ৰকাশ পোৱা যায়। মানে ও সোণৰ খাৰু শিৰৰ সেন্দুৰাজি, কিয় ললা বাৰু, পাৱে পৰিহৰি মুকুন্দ মুৰাৰী, আজি শিৰৰ সেন্দুৰ জীৱনৰ লগৰী। হিন্দু ধৰ্মত বিবাহৰ প্ৰতীক, এগৰাকী নাৰীৰ প্ৰথম প্ৰতীকটোৱে হল সেন্দুৰকণ। গতিকে আজিৰ পৰা মানে আৰু তেওঁ বোৱাৰী। ইয়াৰ পিছত আমাৰ পানী তোলা পৰ্ব আহিলে। পানী তোলা পৰ্বটো আমাৰ কিছুমান দুনৰী ঘৰটো সজোৱা, দুনৰী ঘৰটো সজাই পেলাই সেৱা কৰিব লাগিব, তাত ধূপ চাকি জ্বলাব লাগিব, সেৱা কৰি ঘৰত তুলি ল'ব লাগিব, কটাৰী ল'ব লাগিব, গুৱা পাল ল'ব লাগিব। সেইবিলাক বস্তু আমাৰ যিটো নিয়ম ৰীতি নীতি, সেইখিনি আমি বিয়া নামৰ মাজেদি প্ৰকাশ কৰিব পাৰো। যেনেকে ধৰি লোৱা, আমি প্ৰথম আমিতো দুনৰীতে যায় সজাব লাগিব ন, দুনৰীটো সজোৱা দুনৰী ঘট, ঐ শশী মংগল কৰিয়া, জ্বলোৱা সহস্ৰ বাতি, ঐ শশী
গন্ধ তৈলা দিয়া সেৱা কৰি তুলিলো ঐ শশী সুবৰ্ণৰ ঘতে লয়লাকে চলি যোৱা ঐ শশী যমুনাৰ ঘাটে। এই নামখিনিৰ মাজত আমাৰ নিয়মখিনি আমি যিখিনি বস্তু লৈছো আমাৰ দৰকাৰ হৈছে গোটেই বস্তুখিনি সোমাই গৈছে। তাৰপিছত আমিতো আকৌ যমুনাৰ ঘাটলৈ যাব লাগিব নহয়। ৰাম কৃষ্ণ সন্ধ্যাতে গমনে ৰাম কৃষ্ণ যাত্ৰা সুমংগলে হৰি মূৰৈ পানী তুলিবলৈ যায়। আচলতে কি জানা, বিয়া নামৰ কথাখিনি যেতিয়া কৈ থাকো শেষ নহয়, তাৰমানে কেতিয়াও শেষ নহয়। বৰমা, আৰু যিহেতু আগৰ সময়ৰ যি বিয়ানাম আৰু বৰ্তমানৰ বিয়ানামৰ মাজত কিবা পাৰ্থক্য আছে নেকি? মানে সুৰৰ ক্ষেত্ৰতে হওক বা লয়ৰ ক্ষেত্ৰতে হওক। সেইটোতো হয়েই ন, যুগধৰ্মী প্ৰত্যেকটো বস্তুৱে মানে পৰিৱৰ্তন এটা আহিছে ন। তথাপিতো মোৰ এটা মানে অনুৰোধ দেই, উঠি অহা নৱপ্ৰজন্ম, যিহেতু ৭০-৮০ দশকৰ পৰা আমি এইখিনি কৰি আহিছো, আগৰ যিটো বিয়ানামৰ মানে সুৰৰ যিটো পৰম্পৰা, যিটো স্বকীয় বৈশিষ্ট্য, সেইখিনি যাতে নৱপ্ৰজন্মই ধৰি ৰাখে। কিন্তু যুগৰ পৰিৱৰ্তন, গতিকে আমিও মানে অতীতক পাহৰিবলৈ মানা কৰিছে, অতীতকো সাৱটি মানে নতুনক নতুনক আদৰিব লাগে। সেইকাৰণে কৈছে অতীতক পাহৰি নাযাবা, নহলে আমাৰ স্বকীয় বৈশিষ্ট্যখিনি হেৰাই যাবতো। সেইকাৰণে এই কথাটো উঠি অহা নৱপ্ৰজন্মৰ কাৰণে মোৰ বিশেষভাৱে অনুৰোধ। কাৰণ কৰি আছো ন প্ৰচাৰ প্ৰসাৰ কাৰণে, দিহানামৰ যিটো গুৰুজনাৰ মতে ইমান প্ৰচাৰ প্ৰসাৰ, কিন্তু আমাৰ বিয়ানাম বিলাক হেৰাই গৈছে ন। আজিকালি বিবাহ অনুষ্ঠানত আমি দেখো ডিজে ওলাই, ইটো ওলাই, সিটো ওলাই, কিন্তু এটা প্ৰবাদ আছে, দৰা কইনাই বোলে বিয়ানামৰ ধ্বনি নুশুনিলে কাণ কলা হয়। কিন্তু আজিকালি কেইখন বিয়াত তুমি এইবিলাক বিয়ানাম গালা? মই ভাবো, মোৰ আশা, মোৰ অনুৰোধ, নৱপ্ৰজন্মই আমাৰ এই সোণসিৰিয়ে মুকুতামণি সদৃশ এই বিয়ানামৰ ধাৰাটো যাতে ধৰি ৰাখে। আৰু নিজে চেষ্টা কৰিছো এইখিনি মানে ধৰি ৰাখিবৰ কাৰণে, আৰু যিমান পাৰিছো বিলাইছো প্ৰচাৰ প্ৰসাৰ কৰি ৰাখি সঁচাকৈ অতি প্ৰশংসনীয় কাম আপোনালোকে কৰি আহিছে। আৰু মোৰ মানে যিহেতু আগৰ নামৰ বিয়ানামৰ কথাই ওলাইছে, আৰু এটা প্ৰশ্ন মনলৈ আহিছে এইখিনিতে, উজনিৰ বিয়ানাম আৰু নামনিৰ বিয়ানাম, তাৰ ক্ষেত্ৰতো কিবা মানে পাৰ্থক্য আছে নেকি? পাৰ্থক্য দেখা যায়। এতিয়া প্ৰায় আমি নামনি বিয়ানাম বিলাক শুনিলে আমি অকমান আমাৰ মানে অনুভৱটো কেনেকুৱা মই কৈ নিদিওঁ। ধৰি লওক আমাৰ ফালৰ নামবিলাক শুনিলে, উজনি অসমৰ নামবিলাকৰ সুৰবিলাক শুনিলে অকমান তেখেতসকলেও অনুভৱ কৰে। কিন্তু এতিয়া দেখা গৈছে যে নামনি অসমৰ সুৰবিলাকো আমাৰ উজনি অসমৰ, আৰু তেখেতসকলে মানে কথিত ভাষাত নামখিনি গায়। তেওঁলোকৰ নিজৰ মানে স্বকীয় ভাষাৰে সেইখিনি স্বকীয় সুৰেৰে গায়। আৰু আমাৰ এইখিনি যিটো আমাৰ উজনি অসমত কিন্তু পুৰণা যিটো সুৰ, সেইখিনি ধৰি ৰাখিয়ে গাইছে। আধুনিকতাটো তাৰ মাজত প্ৰকাশ পোৱা দেখা যায়। অকমান যদি নামনিৰ বিয়ানাম এষাৰি শুনো। নামনিৰ ইমান অভিজ্ঞতা নাই, তথাপিতো শুনিছো অকণ মাজে মাজে, কেতিয়াবা অধ্যয়নো কৰো, নকৰাকে মই নাথাকো। নামনিৰ হয়তো শিল্পীসকলে বা বিয়ানামৰ নামতিসকলে শুনি যাতে একো মানে খং নকৰে, খালি ভুল হলে ক্ষমা কৰিব। মই শব্দকেইটাৰ ওপৰতে কৈছো। দৰাটোৰ মানে ধৰি লোৱা দৰাটো পচন্দ হোৱা নাই, দৰাটো মানে ডিঙি চিঙিবিলাক দীঘল দেখিছে, তেতিয়া তেওঁলোকে মানে গায় মানে, আপাটো কি যে লাগছে, আপাটো কি যে লাগছে, আপাটো নেলু খান বগলি হেন লাগছে, ঠিক তেনেকুৱা তাৰমানে। আমাৰ ফালে মানে আমি তেনেকে নাগাওঁ, তাৰমানে আমাৰ যিটো এটা স্বকীয় সুৰ আছে, আমাৰ ফালৰ পৰা এটা মানে কেনেকুৱা ধৰণৰ সুৰ তেওঁলোকে গ্ৰহণ কৰিছে। আমি দৰা ধৰাটোকে জোকাৰিছো যেনিবা, দৰা ধৰা লিটিকাই, বান্দৰ মাৰ্কা বিৰি খাই, সেৰেঙা দাঁতেৰে নামতিলৈ মিচিকাই। সেইটোৱে মানে নামনি অসম আৰু উজনি অসমৰ সুৰৰ পাৰ্থক্যটো সেইখিনিতে আছে। খালি নামনি অসমৰ সকলো নামতিলৈ মোৰ মানে অনুৰোধ, আপোনালোকে বেয়া নাপায় যাতে। যেতিয়া শুনিছো সেইটো কাৰণেহে গাইছো, প্ৰকাশ কৰিছো। জোৰানাম বিয়ানামৰে এক অবিচ্ছেদ্য অংগ। যদি জোৰানাম
এফাকি জোৰে আজিৰ এই প্ৰয়াসত? নিশ্চয় বিয়া নামৰ অবিচ্ছেদ্য অংগ জোৰা নাম নাগালে বিয়া নাম শুৱনি নহয়, যেনেকে মংগল ধ্বনি উলিটো দিলে বিয়া নামটো শুৱনি নহয়। এতিয়া জোৰা নাম বুলি ক'লে জোৰা নামত সদায় কটাকটি থাকে। নামনি অসমৰ ফালে এইবিলাক খিচা গীত বুলি কয়, আৰু আমাৰ উজনি অসমত আমি জোৰা নাম, আৰু জোৰা নাম বুলি ক'লে কটাকটি থাকিব। আৰু কটাকটি কেতিয়া হয়? দৰা পক্ষ আৰু কইনা পক্ষ মুখামুখি হ'লে হয়। এতিয়া তুমি ধৰিলা তোমাক মই দৰা ঘৰৰ, মই কইনা ঘৰৰ। এতিয়া তুমি দৰা লৈ আহিছা, মই দৰা ধৰা আদৰাকে কৈছো জোৰা নাম বেজিৰাকে বিন্ধেনে কেচিৰাকে কাটেনে সদায় অহা ল'ৰাজনক আদৰিব লাগেনে। এতিয়া দৰা ঘৰে সেই দৰা ঘৰৰ নামতে সেই নামটো কাটিব লাগিব। তুমি পাৰিবা? নোৱাৰো। পাৰা যদি তুমি কাটি দিয়া। একদম ঠিক আছে, তোমাৰ সময়তলে নামটো কাটিব লাগিব, কাৰণ জোৰা নাম কটাকটি হ'ব লাগিব ন। মদন মোহন মালব্য মদন মোহন মালব্য আজি দৰা আদৰাটো তোমালোকৰ কৰ্তব্য। সেই কটাকটি তাৰমানে। হয়। আকৌ কইনা ঘৰৰ মানে দৰা ঘৰৰ নামতিক যোগায় ৰেলৰ ডবা তেলৰ টিং ৰেলৰ ডবা তেলৰ টিং দৰা ঘৰৰ নামতি নাগ নহয় মহৰ শিং। এতিয়া দৰা ঘৰে উত্তৰ দিব লাগিব ন। দৰা ঘৰে উত্তৰ দিবলৈ যাওঁতে সেই নামটো কাটিব হলে আমি মাছৰ নামে বতিয়া সাৱধানে থাকিবা মহৰ শিঙৰ নাকেৰে খুচি দিম গৈ এতিয়া। এইটোৱে হ'ল কটাকটি। আৰু যেতিয়া কটাকটি হয় নহয়, দুইটা পক্ষৰ মাজত কটাকটি হলে কেতিয়াবা শব্দৰ জাউৰি নামৰ জাউৰি ইমান বেছি হৈ যায় নহয়, বেয়া পোৱা পুৰি হয়। সেইকাৰণে লাষ্টত মানে গাই দিব লাগে দুইটা পক্ষই মিলি বনে বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাব দেই ধেমালিহে কৰিলো। তেতিয়া মানে সাতখনো মাফ হৈ যায় বুলি কয়। জোৰা নাম বিলাকত সাধাৰণতে কটাকটি হয় ন, কটাকটি হলে বেয়া পোৱা পুৰি হৈ যায় ন। যেতিয়া ইটো পক্ষ সিটো পক্ষ কোনোবা এটা পক্ষ হাৰিব বলে নোৱাৰিব, তেতিয়া লাষ্টত তেনেকে ক্ষমা খুজি দিব, ধেমালি দিয়ে নিয়মটো পালন কৰিব। সঁচাকে বৰ ভাল লগা ন নাম? অতি 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 ভাল লগা বস্তু। 52 বিধ আমাৰ লোক সংগীতৰ ভিতৰত 52 বিধ লোক সংগীতৰ অন্যতম বিয়া নাম আইনাম। মোৰ বৰ প্ৰিয় বিয়া নামটো। সঁচাকে ইমান ভাল লাগে। যি বিয়া নামৰ মাজত কি জানে নাই? উপদেশমূলক, আদেশমূলক, কাহিনীমূলক, আশীৰ্বাদমূলক, বুজনিমূলক, শিকনিমূলক প্ৰত্যেকটো বস্তুৱে এই বিয়া নামৰ মাজত পোৱা যায়। তাৰমানে এগৰাকী কইনাই জীয়ৰী এখন ঘৰৰ পৰা এখন ঘৰলৈ ওলাই গৈ কেনেকে চলিব, কি কৰিব, প্ৰত্যেকটো বস্তু এই বিয়া নামৰ মাধ্যমেদি আমি পাওঁ তাৰমানে। সেইকাৰণে বিয়া নামটো হেৰাই গলে বৰ দুখ লাগি যায়। সেইটো ভাল পোৱা এটা বস্তু ন। যিমান পাৰিছো সিমান চেষ্টা কৰিছো মানে প্ৰচাৰ প্ৰসাৰৰ কাৰণে। যথেষ্টখিনি কৰিছে দেই লোকসংগীতৰ লগত জড়িত ব্যক্তিসকলে এইখিনি কাম। বৰমা যিহেতু ওলাইছে কইনা এঘৰৰ নিজৰ ঘৰখন এৰি দৰা ঘৰলৈ যোৱা কথাটো সঁচাকে অতি দুখৰ কথা। হয়তো আপুনি চাগে এই ক্ষেত্ৰত যদি মই কওঁ যে বিয়ানাম এষাৰি গওক, মোৰো চাগে চকু পানী ওলাই যাব। সেই বস্তুখিনি মানে বুজাবলৈ যথেষ্ট কষ্টকৰ হয়। আটাইতকৈ বিয়া এখনৰ দুখৰ লগত মানে সময়খিনিয়ে হৈছে, দুখৰ মুহূৰ্তখিনিয়ে কইনা উলিয়াই দিয়া সময়খিনি যথেষ্ট হৃদয়স্পৰ্শী হয়। সেই বিয়ানাম এষাৰি যদি বিয়া ভাগিলে ৰাতি পুৱালে মৰমৰায়ে দুৱাৰ ধৰি দিলে জন্মভূমি থৈ তুমি পুৱাই যাবাগৈ ভাইটি তোমাৰ দিন জানো এৰি যাবা শব্দবোৰ ওলাই অহা নাই। বহুত আছে গাবলৈ অকমান অসুবিধা পাইছো মানে আৰু মানে বৰ সৰু নিজৰ কথাবোৰ মনলৈ আহি যায় ন। কথা কেতিয়াবা
গাই শুনাম নিশ্চয়। আচলতে নামখিনি এনেকুৱা য'ত মানে ভাষাৰ কেইটা প্ৰকাশ কৰিব নোৱাৰি। মানে সেইটোৱে কাৰ্মেন্দ্ৰৰ ৰসটোত আছে তাৰমানে জীয়াৰী জীৱনটো মানে কি বস্তু, নাৰীৰ জীৱনটো কি বস্তু, এই বিয়া নামখিনি গাই থাকিলে নাৰীৰ জীৱনটোত কি আছে, দুখন ঘৰ কপালত লিখি আহিছে, সেইটো এটা দেশৰ নিয়ম, যাবই লাগিব, নগলে নহব। নাৰী জীৱনত দুখন ঘৰ লিখিলে, এখন আই বোপাই কাষত, এখন তেওঁ স্বামীৰ গৃহত, এইটো দেশৰ নিয়ম ন। কাৰণ বিবাহেই হল দুটি আত্মাৰ মিলন, যত হৃদয়ং হৃদয়ং তব তৎ হৃদয়ং মম, যত তোমাৰ আত্মা যি মোৰ আত্মা। গতিকে ভাবিলে বহুত দুখ লাগি যায়, মানে নিজেই শব্দবিলাক ওলাই অহা নাই তাৰমানে। কি কবা তুমি বিয়া নামৰ ওপৰত, মানে তুমি মাতিলা, আহিছো, কিন্তু দুখ লগা নামখিনি গাই থাকিলে কথাবোৰ কবলৈ মুখৰ পৰা শব্দবোৰ হেৰাই গৈছে। হয়, কাৰণ মানে ভাষাহীন হৈ যোৱা হয় এইখিনি সময়ত, যিয়ে অনুভৱ কৰা সকলেহে অনুভৱ কৰিব পাৰে। যিহেতু আমি অনুষ্ঠানটো আগুৱাই নিবই লাগিব, যথেষ্ট ইমোচনেল হৈ গৈছো। ইমোচনেল হ'ব হোৱাটো মানে স্বাভাৱিক কথা। স্বাভাৱিক। আজিৰ সময়ত বিয়া নামক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হোৱা আমি দেখিবলৈ পাওঁ, আৰু এই ক্ষেত্ৰত আপুনি কিন্তু যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে নৱপ্ৰজন্মসকলৰ লগত। বৰমা, মই আপোনাৰ পৰা জানিব বিচাৰিছো যে প্ৰতিযোগিতাত, বিয়া নামৰ প্ৰতিযোগিতাত প্ৰতিযোগীসকলে মন কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কোনকেইটা? তুমি খুব ভাল প্ৰশ্ন এটা সুধিছা। বিয়ানাম বিলাক হেৰাই যোৱাৰ কাৰণে আমি বহুত চেষ্টা কৰিছো, বিভিন্ন জেগাত, অসমৰ ইটোমূৰৰ পৰা সিটোৰ বিভিন্ন জেগালৈ গৈ আমি কৰ্মশালা দিছো। কৰ্মশালা বিলাক যিহেতু আমি প্ৰতিযোগিতামূলক, কাৰণ যিহেতু হেৰাই গৈছে, যেতিয়া মঞ্চ বুলি কোৱা যায় নহয়, নিশ্চয় আমি কিছুমান পাওঁ, মানে বিয়া নামটো ধৰি ৰখাৰ এটা আমি পথ পাইছো তাৰমানে। কাৰণে প্ৰতিযোগীসকলক এটা কথাই কবলৈ বিচাৰিছো, তেখেতসকলে বিয়া নামখিনি যেতিয়া মঞ্চলৈ যায়, মঞ্চত এটা কমিটিয়ে নিৰ্ধাৰিত সময় দিয়ে, সেই সময়টোৰ ভিতৰত, কাৰণ সময়ৰ বাহিৰ হৈ গলে কেতিয়াও প্ৰতিযোগিতা হ'ব নোৱাৰে, গতিকে তেওঁলোকে নিজে মানে গোটেই বিষয়টো, আঁতিগুৰিটো বেছিকখিনি জানি লওঁ, ৰেডিমেড হৈ যোৱাতকে বেছিকখিনি জানি লওঁ। কাৰণ আজিকালি ছবি সুন্দৰ গায় ন, তুমি শিকাই দিলা, ধুনীয়াকে গাই দিলে, কিন্তু সেই গোৱাৰ মাজতে যেতিয়া বিচাৰকে তাত কিবা এটা অকণমান খুটি নাতিবিলাক দেখিয়া যেতিয়া তেওঁলোকে মানে স্থান পাবলৈ নহয়, আজিকালি ছচিয়েল মিডিয়াত হৰফৰ আখৰে তেওঁলোকে দি দিয়ে যে বিচাৰকৰ পাৰ্চেলিটি কৰিলে, আমুক কৰিলে, কমিটিয়ে পইচা খুৱাই আমুকক কৰিলে, তামুক কৰিলে, কিন্তু সেই কথাটো নহয় আচলতে। তুমি বাৰে বাৰে কৰা, শিকিছা, তুমি বাৰে বাৰে কৰা, যিমানে কৰিবা তুমি সিমানে শিকিবা, কাৰণ প্ৰতিযোগিতাটো। কাৰণ তুমি বিয়া এখনলৈ গৈছা, তুমি নাম এটা যেনেকে মন কৰিছা তেনেকে গাই দিছা, কিন্তু মঞ্চলৈ যেতিয়া যায় নহয়, সেই প্ৰতিযোগিতাখিনি কৰোঁতে যিখিনি তাৰ নিয়ম থাকে, যেনেকে উপস্থাপন চাব লাগিব, তোমাৰ দলীয় ঐক্য থাকিব লাগিব, শব্দ, উচ্চাৰণ, পৰম্পৰাগত স্বকীয় বৈশিষ্ট্য সুৰ ধৰি ৰাখিব পাৰিছ নাই, কাৰণ আজি 70-80 দশকত খুব কম হৈছিলে প্ৰতিযোগিতাবিলাক। মই নিজেও তেতিয়া এটা সময় প্ৰতিযোগী আছিলো। বিয়ানাম বিলাক কেনেকুৱা জানা, আগৰ দিনত প্ৰতিযোগিতাবিলাক, এই মন গল দৰা ঘৰৰ নাম এটা মাল গল, এই মন গল কইনা ঘৰৰ নাম এটা গালে, তুলনি বিয়াৰ নাম এটা গালে, 10 মিনিটৰ বা 15 মিনিটৰ, সেইটো মানে প্ৰতিযোগিতা। তেতিয়া মই ভাবিছো যে বিয়া নামৰ প্ৰতিযোগিতা বুলি ক'লে এখন বিয়াৰ প্ৰতিছবি ভাহি উঠিব লাগিব। গতিকে তুমি কইনা ঘৰৰ গোৱা বা দৰা ঘৰৰ গোৱা, সেই নামখিনি গাওঁতে পৰ্ববিলাকত ক্ৰমবিলাক ধৰি লৈ গাব লাগে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ক্ৰম হয়তো গাবও নোৱাৰিব পাৰে, কিন্তু এটা ক্ৰমতে তুমি 2-3টা বস্তু একেটা সুৰতে ভৰাই তেনেকে কৰিব পৰা যায়। গতিকে মোৰ নৱপ্ৰজন্মলৈ অনুৰোধ, প্ৰতিযোগিতা কৰিবলৈ যাওঁতে বস্তুখিনি যাতে শিকি লয়। গতিকে জনা 10জন বিজ্ঞৰ কাষ চাপক, তেওঁলোকে সেইখিনি শিকি লওক, কৰ্মশালা লওক, তেতিয়া তেওঁলোক নিশ্চয় উপকৃত হ'ব। আৰু আমিও আশাবাদী যে নৱপ্ৰজন্মই, আমি আজি আছো কাইলৈ নাই, গতিকে আমি যিকণ পাৰিছো বিলাবলৈ বিচাৰিছো, যাতে নৱপ্ৰজন্মই এই বিয়া নামৰ সোণসেৰীয়া মুকুতামণি সদৃশ এই অসমীয়া লোক সংগীতৰ অন্যতম বিয়া নাম যাতে ধৰি ৰাখে, তাৰ কাৰণে বিশেষ অনুৰোধ। আৰু বৰ্মা, আজিকালি দেখা যায় প্ৰফেচনেল কিছুমান বিয়া নামৰ দলেও কিন্তু এই সংস্কৃতিটোক, কিন্তু বিয়া নামৰ সংস্কৃতিটোক ধৰি ৰখা দেখা যায়। কিন্তু এই ক্ষেত্ৰত আপুনি ধনাত্মকভাৱে কিবা ক'ব বিচাৰে নেকি? কথাটো এনেকুৱা, তুমি সেইটো এটা ভাল প্ৰশ্ন কৰিছা। মই তোমাক কৈছো যে আজিকালি বিয়াবিলাকত বিয়া নাম বিলাক উঠি গৈছে,
কাৰণ মানুহবিলাক মানে যুগ পৰিৱৰ্তন হয় না, চব যান্ত্ৰিকতাৰ মাজত চলিবলৈ ধৰিছে, মানুহৰ কোনো সময় নাই, হেৰি নাই। কিন্তু ধৰি লোৱা তাৰ মাজতো কিছুমান আছে গাই ভাল পায় কিন্তু সময় দিব নোৱাৰে। গতিকে কোনোবা ধৰি লওক আৰ্থিকভাৱে কিছুমানৰ ক্ষেত্ৰত যেতিয়া মানুহে চলিবলৈ দিয়ে, সেই তেনেকে আমি এতিয়া কৰ্মশালা দিওঁতে আমি এই প্ৰফেশনমূলকো আমি এই নামখিনি আমি শিকাবলৈ, কাৰণ তেওঁলোকে প্ৰতিযোগিতা কৰক নকৰক, বিয়া নাম ক'ৰবাত গওক নগওক, কিন্তু সেইটো কৰিবলৈ গ'লে অন্ততঃ বিয়া ঘৰ এখনত সেই নামৰ ধ্বনিটো উঠি মানে বিয়াখনৰ এটা পৰিৱেশটো উদুলি কৰিব। অথবা বহুত আমি তেনেকে মইতো 2-3টা দলক উলিয়াই যায়। আনকি আমাৰ ছোৱালীৰ বিয়াতো তিয়কৰ পৰা আহিছে দল, তেওঁলোকক মই মাননি দিছো যদিও গুৰু ঘৰত বুলি মাননি নোলোৱাকে এৰি থৈ গৈছে, সেইটো কিন্তু পৰিৱেশটো ভাল লাগে। গতিকে দৰা কইনা কাণ কলা হয় বোলে বিয়া নামৰ ধ্বনি নুশুনিলে। গতিকে আমি সেই প্ৰফেচনেল বিলাক আজিকালি গুৱাহাটী ফালেতো যোৰহাটৰ ফালে বহুত প্ৰফেচনেল মূলক ওলাই আহিছে দল, আমিও সেইটো কৰিবলৈ কোনো বেয়া কথা নহয় ন, এইটো বেয়া কথা নহয়। য'ৰ পৰা তোমাৰ 2 পইচা হয়, য'ৰ পৰা তুমি অকমান সময় ক্ষয় কৰি যদি তুমি ঘটিব পাৰা, তোমাৰ ঘৰখন চলিব ন, তেনেকেও চলাব পৰা দেখা যায়। হয়। আৰু বৰ্মা, যিহেতু আপুনি অলপ আগতে উল্লেখ কৰিছিলে ছচিয়েল মিডিয়াৰ কথা উল্লেখ কৰিছিলে, আজিকালি দেখা যায় বিয়ানামসমূহ মানে যথেষ্ট ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। তাত কিন্তু বহুতে প্ৰশ্ন কৰে যে অকমান সুৰৰ ক্ষেত্ৰত কিন্তু ক'ৰবাত পাৰ্থক্যতা দেখা যায় বুলি। আপুনি যিহেতু বহুত বছৰ ধৰি সাধনা কৰি আছে, সেই ক্ষেত্ৰত আপুনি কি মন্তব্য আগবঢ়াব বিচাৰে বাৰু? এতিয়া তুমি সেইটো এটা বৰ ডাঙৰ প্ৰশ্ন সুধিছা, ভাল কথা। কাৰণ ছচিয়েল মিডিয়াত এতিয়া বিয়া নামৰ দিলে বহুত ঠাই পাই গৈছে দেখিছো, কিন্তু তাৰ মাজত 100 ভাগৰ প্ৰায় 50-60 গৰাকীয়ে নিজৰ সুৰৰ ওপৰত বনাই আছে, সেইটো দেখিছো। কিন্তু তাৰ মাজত আধুনিকতা প্ৰকাশ পাইছে। এইখিনিতে মই নকওঁ, এটা বিয়া নামৰ মানে বিয়া নাম এটা অলপতে আজি অলপ দিন এজন পুৰুষৰ কণ্ঠত মানে ভাইৰেল হৈছিলে। ভাইৰেল হওঁতে আমাৰ শিৱসাগৰ এগৰাকী শিল্পীয়ে ৰাতি 11টা বজাত মোলৈ পঠিয়াইছে, বৌ বিয়া নাম দেখোন বিয়া সংগীত হৈ পৰিলে। বিয়া নাম কেতিয়াও গীত নহয়, বিয়া নাম সংগীত নহয়। সংগীতে বিয়া নামৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাই। বিয়া নামৰ সুৰহে সংগীতে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইবাটাও গীতত আমাৰ বিয়া নামৰ পৰা যেনে আগদিয়া পাছদিয়া পন চৱায়তিয়ে ৰাম ৰাম পন চৱায়তিয়ে, জ্যোতিপ্ৰসাদে তাত পাবলে গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম ফুলৰে শৰাই। সেইখিনি বিয়া নামৰ। এদিন তুমি যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছিলা, তেতিয়া তুমি মোক কেইটামান প্ৰশ্ন পঠিয়াইছিলা। তেতিয়া তুমি মোক সুধিছিলা যে বিয়া নামত সংগীতে প্ৰভাৱ পেলাইছেনে? কিন্তু বিয়া নামত সংগীতে প্ৰভাৱ পেলোৱা নাই, বিয়া নামৰ সুৰহে সংগীত আছে। এই কথাটো মই আমাৰ লোক সংস্কৃতিৰ গৱেষক ডক্টৰ অনিল শইকীয়া ছাৰৰ লগতো পাতিছিলো মই। তেতিয়া ছাৰেও কৈছে যে হয়, বিয়া নাম বিলাক 5টা স্কেলত গোৱা যায়, কিন্তু তুমি যিমান সুৰতে চন নকৰা, কিন্তু এটা স্কেলতেই যাব লাগিব। আগৰ দিনত বাদ্যযন্ত্ৰৰ কোনো নাছিলে ন, কিন্তু এতিয়া আধুনিক যুগলৈ অহাৰ কাৰণে বাদ্যযন্ত্ৰৰ মিউজিকৰো প্ৰভাৱ পৰাৰ কাৰণে সেই বিয়া নাম বিলাক এটা ভাইৰেল হোৱাৰ সুবিধা হৈছে। সেইটো এটা ডাঙৰ কথা। সুন্দৰকৈ উত্তৰো দিছে আপুনি, যথেষ্ট আমাৰ দৰ্শকসকলে উপকৃত হ'ব। নিশ্চয়, বিয়া নাম বিলাকতো বিনা বাদ্যযন্ত্ৰত গোৱা হয় ন, আগৰ এটা মৌখিক সাহিত্য। কাৰণ বিয়া নামটো এটা পৰিৱেশ তুলি, যিহেতু এটা পৰিবেশ কলা, পৰিৱেশ আমি তুলিব লাগিব। আমিতো বাদ্যযন্ত্ৰ লৈ পেলাই আমাৰ গোৱা আগৰ দিনত আমি দেখা নাই, কিন্তু সেইটো আৰু ছচিয়েল মিডিয়াত ভাইৰেল হ'ব যেতিয়া মিউজিকৰ বাদ্যযন্ত্ৰ যেতিয়া ব্যৱহাৰ কৰিছে, সেইকাৰণে আধুনিকতাৰ পৰশ পাই এইটো ভাইৰেল হ'ব। বৰ্মা, আপুনি বহুত বছৰ ধৰি বিয়া নামৰ চৰ্চা কৰি আহিছে, সাধনা কৰি আহিছে। তাৰ বাবে আপুনি ইতিমধ্যে কেইবাটাও বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। চৰকাৰৰ পৰা কিবা সা সুবিধা পাইছে নেকি আপুনি? লকডাউনতে মই কৰিছিলো এককালীন সাহায্য, নাজানো মই কি কাৰণে নাপালো, কিন্তু আমাৰ অতি হেঁপাহৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এজ এ আৰ্টিষ্ট বুলি, লোকশিল্পী বুলি তেওঁ বিভিন্ন বস্তু পঠিয়াই থাকে বাৰু। তেওঁ 2য় সংকলনলৈকে মই পাইছো, এতিয়া 3য় সংকলন তেওঁ প্ৰকাশ পাইছে। প্ৰত্যেকটো বস্তু পাইছো, গামোচাও পাইছো, গ্ৰিটিংছ কাৰ্ড, তেখেতৰ ভাষণ, তেখেতৰ কিতাপ, সেইখিনি সকলোখিনি পাই আছো। কিন্তু চৰকাৰৰ ফালে পৰা বিশেষ একো মই পোৱা নাই। কিন্তু লকডাউনতে আমেৰিকাত লোকশিল্পী সেৱা বুলি এটা অনুষ্ঠান আছে, য'ত মানে আমাৰ অসমৰ জুবিন গাৰ্গ, পাপন মহন্ত, বৰ্ষানী তেনেকে তাত মানে সাঙুৰ খাই আছে।
তেওঁলোকে মোৰ এটা ভিডিঅ' দেখি গুৱাহাটী পঞ্চপুৰৰ এগৰাকী প্ৰবীণ কুমাৰ শইকীয়া, তেখেতৰ নামটো মই নললে নহব, তেখেতে আমাৰ প্লাবিতা বৰঠাকুৰে কৈ দিয়াৰ কাৰণে তেওঁৰ মোক হেৰি কৰি সেইটো কৰিলে। লকডাউনৰ পৰা তেতিয়া মোক এটা $200 তেওঁলোকে শিল্পী বুলি মোলৈ পঠিয়াইছিলে। শিৱসাগৰ টোটেল 7 গৰাকীক দিছিলে, তাৰ মাজত মই আছিলো। বহুত শুভকামনা জনাইছো তাৰ ধন্যবাদ। বাবেও, আৰু আশা ৰাখিছো চৰকাৰৰ ফালৰ পৰা আপুনি প্ৰাপ্যখিনি পাওক। নাজানো, ৰাইজে মৰম কৰি মোক বহুত কিবা কিবি দিছে। চৰকাৰে দিয়ে নিদিয়ে মই নাজানো, মই ভাল পাওঁ। উঠি অহা প্ৰজন্মক এইবিলাক ধৰি ৰাখিবলৈ মই বিচাৰিছো, আৰু উশাহটো থকালৈকে, মাতটো নিশ্চয় থকালৈকে নিশ্চয় উঠি অহা প্ৰজন্মক, আমি যে ভাল পাওঁ ন হয়। অসমীয়া আৰু বাউল বৰমা, আপুনি নতুনকৈ কিবা প্ৰজেক্ট হাতত লৈছে নেকি? নতুনকৈ প্ৰজেক্ট মই এতিয়া ভাবিছো, এটা কথা আমি ভাবি আছো, আমি কেইবাগৰাকী শিল্পীৰ লগতো আলোচনা কৰিছো। উজনি অসম, নামনি অসমৰ বিয়া নামৰ যিটো আমি সুৰৰ পাৰ্থক্য, আমি এবাৰ পাৰিলে মানে নামনি অসমত এইটো প্ৰচাৰ কৰিলে, মই তেনেকে 2গৰাকীমান মানুহৰ লগত কথা পাতি আছো। নাজানো কিমান দূৰ ফলপ্ৰসূ হওঁ, চেষ্টা কৰি আছো। আৰু উঠি অহা, আৰু এই যে যিটো কিতাপৰ কথা কোৱা, গ্ৰন্থৰ কথা কোৱা হয়, এইটো হাতত লৈ আছো। এতিয়া মই প্ৰকাশ নকৰো, কাৰণ এখন কিতাপ লিখি দিলেই মই লিখক হ'ব নোৱাৰো কেতিয়াও, কাৰণ এইবিলাক মৌখিক সাহিত্য, সৃষ্টি মই কৰিব নোৱাৰো, ৰচক মই নহয়, মই সংগ্ৰহক, মই সংকলনহে উলিয়াব পাৰিম, মই নিজৰ অউন শব্দৰ সংযোজন দিব পাৰিম। গতিকে অকণমান মনতে কল্পনা কৰিছে, যেতিয়া মোৰ কল্পনাটো মানে বাস্তৱত পৰিণত হ'ব, তেতিয়া মই প্ৰকাশ কৰিম। হাতত মই লৈ আছো কিছু কল্পনা। আগতীয়াকৈ শুভকামনা জনাইছো আপোনাৰ এই সপোন বাস্তৱত পৰিণত হওক। ধন্যবাদ। আৰু অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়লৈ আহিলো। আপোনাৰ উপস্থিতিয়ে সঁচাকৈ আজি পৰাশৰ কোঠালৈ মুকলি কৰি তুলিলে। আপোনাৰ ভালপোৱা কামসমূহ কৰি যাওক, আমিও শিকিবলৈ পাই থাকিম যাতে। আৰু এষাৰি পুনৰ বিয়া নামেৰে আমাৰ আজি অনুষ্ঠানটো সামৰিব বিচাৰিছো। নিশ্চয়। বিয়া নামৰ কথা কৈ থাকিলে শেষ নহয়। আজি যিটো তোমাৰ লগত মোৰ মুখামুখি অনুষ্ঠান, সেই মুখামুখি অনুষ্ঠানটো এনেকুৱা এটা কথা হৈ গ'ল, কাৰণ অসমৰ বিভিন্ন জেগাত মোক চিনি পায়, নিশ্চয় মোক চিনি পায়, কিন্তু ভাবিছে যে এনেকেই হৈ গ'ল নেকি। কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এইটো ভুৰুকাত হাতী ভৰাই থৈ গৈছো। নিশ্চয় যোগাযোগ কৰিব নৱপ্ৰজন্মই, তেতিয়া তেওঁলোকক মই বহলভাৱে দিম, প্ৰতিযোগিতামূলক হিচাপে মই তেওঁলোকলৈ আগবঢ়াম। এতিয়া তুমি মোক শেষত এটি বিয়ানাম গাবলৈ কৈছা, কেনেকুৱা বিয়ানাম গাবলৈ কৈছা? আপুনি যি ভাল পায়, আপোনাৰ প্ৰিয় যি এষাৰি বিয়ানাম। মোৰ এষাৰি প্ৰিয় বিয়ানাম, পৰ্বতৰ কাষেদি বৈ যোৱা জান, কোন হ'ব পাৰে মাৰ সমান, মা মোৰ জীৱনৰ জননী আই, মাৰ সমান মৰমী কোনোৱে নাই, দমাদে গৰ্ভত লৈ মায়ে মোক তুলিলে কত দুখ, কি হৈছে মা আজি, কিয়নো সজালা এনেকৈ তুমি, মা মোৰ মৰমৰ তুমি আই, তোমাৰ মান মৰমী কোনোৱে নাই, যাবইতো লাগিব নাৰীৰে জীৱন, ৰাখিবই লাগিব যিহৰে নিয়ম। মই তোমাক কৈছো যে বিয়ানাম বিলাকত বহুত কাৰুণ্য ৰস আছে, যিবিলাক সতী জয়মতী, আগ্ৰাৰ মমতাজৰ
প্ৰত্যেকটো মানে এটা কাহিনী আছে, বুৰঞ্জীমূলক কাহিনী আছে, উদাহৰণমূলক আছে। এইবিলাক বিয়া নামৰ কথা কৈ থাকিলে শেষ নহয়। খালি এটাই মোৰ দৰ্শক বিন্দুলৈ এটাই মাত্ৰ অনুৰোধ, কম সময়ৰ ভিতৰত কমকে দিবলগীয়া হৈছে, বহুত বাকী থাকিলে ভৱিষ্যতে যদি আকৌ দীক্ষাই সুবিধা দিয়ে নিশ্চয় বহলকে আলোচনা আমি কৰিম। বহলকে এনেকুৱা এটা বিষয় য'ত আমি চমুকৈ আলোচনা কৰা বিষয় একেবাৰে কেতিয়াও নহয়, নহয়, কেতিয়াও গতিকে নহয়। আমি বহল পৰিসৰত পুনৰে আপোনাক লগ পাম। নিশ্চয় আৰু প্ৰয়াসত সময় দিয়াৰ বাবে বহুত ধন্যবাদ। নিশ্চয় নিশ্চয়, মোৰ ফালৰ পৰা বহুত মৰম থাকিল, শুভকামনা থাকিল। প্ৰয়াস চেনেল, সেই চেনেলটিক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, তাই যাতে এই চেনেলটো বিশ্বৰ দৰবাৰত জিলিকি উঠক। আৰু প্ৰয়াসৰ সমূহ কৰ্মকৰ্তা সকলোলৈকে মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ।